অসমত মানুহবোৰৰ হৈছে কি মানুহবোৰ পাগল হৈছে নেকি যাকে তাকে ধৰি হুপা ধৰা বুলি মাৰপিট কৰি আছে আৰু এছাম মানুহৰ বনাবলৈ নিউজ নাই দিবলৈ বাতৰি নাই তাহাঁতে কি কৰে এনেকে যিবোৰ পাগল মানুহ ৰাস্তাই ঘাটে ঘূৰি ফুৰে সেই মানুহবোৰক ধৰি মাৰপিট কৰি ভিডিঅ' বনাই ফেচবুকত দি আছে আৰে ভাই মানুহৰ কি মানৱতা বোলা বস্তুটো নাই নেকি অকণমানো যিবোৰ পাগল মানুহে নিজৰ মানসিক ভাৰসাম্যতা হেৰুৱাইছে তেওঁ নাজানে ক'ত ঘূৰি আছে কি কৰিছে ক'ত আছে এতিয়া যদি পাগল মানুহক মানুহে প্ৰশ্ন কৰে যে তোৰ ঘৰ ক'ত তই ক'ৰ পৰা আহিছ ক'ব নেকি ক'ব নোৱাৰে ন আৰু সেই ক'ব নোৱাৰা মানুহজনক হুপা ধৰা বুলি মানে এই সৰু পোৱালি ঘৰৰ পৰা তুলি নিয়া বুলি ধৰি মাৰপিট কৰে পিটন দি আছে আৰু এই ঘটনাটো বেছিকৈ হৈ আছে নামনি অসমত মানুহবোৰৰ হৈছে কি আজি দেখিলো এগৰাকী বৃদ্ধ মহিলা তেখেতক ধৰি মাৰপিট কৰিছে তেখেতে কান্দিছে এতিয়া মানুহে কৈছে তোৰ চকু পানী দেখি আমি তোক এৰি নিদিওঁ তোক মাৰিমে মানুহৰ জ্ঞান ইমানেই শূন্য হৈছে নে যে মানুহে আজিকালি যিকোনো কাম কৰি দিয়ে আৰু বহুতৰ হাতখন খজুৱাই থাকে সেই মানুহবোৰক ধৰিয়ে মাৰপিট কৰে ভিডিঅ' বনাই ফেচবুকত এৰি দিয়ে মানে আজিকালি সকলোৰে মৰেল পুলিচগিৰি মানুহ পালেই খালি পিটন দিব লাগে ফেচবুকত দিব লাগে চুৰ হ'ল অমুক হ'ল তমুক হ'ল মানে ইত্যাদি কথা আৰু পাগল মানুহক পাগল বুলি ক'বলৈ ভাল কিন্তু ভাল মানুহে যেতিয়া পাগলামি কৰে ভাল মানুহে যেতিয়া এগৰাকী পাগল মানুহৰ ভিডিঅ' বনাই ফেচবুকত দিয়ে আৰু সেইবোৰ নিউজ পৰ্টেল যিবোৰে এই ভিডিঅ'বোৰ প্ৰচাৰ কৰি আছে মানুহবোৰক হুপা ধৰা বুলি তাহাঁতৰ মূৰত একো নাই তাহাঁতক কেৱল নিউজ লাগে আৰু ভিউজ লাগে আৰু বাকী মানুহ মৰি যাক অসভ্যালি চবতে মানুহবোৰৰ